নতুন বছৰক লৈ এটা ভয়ংকৰ ভৱিষ্যৎবাণী সমগ্ৰ বিশ্ব জোকাৰিছে এই ভয়ংকৰ ভৱিষ্যৎবাণী আৰু এই ভয়ংকৰ ভৱিষ্যৎবাণী কৰি থৈ গৈছিল বিশ্ববিখ্যাত বাবা ভাংগাই 2023 চনক লৈ বাবা ভাংগাই কৰি গৈছিল কেতবোৰ ভয়ংকৰ ভৱিষ্যৎবাণী তেওঁৰ মতে 2023 চনত এলিয়েনে আক্ৰমণ কৰিব পৃথিৱীক আহিব সৌৰ ধুমুহা হব পাৰমাণৱিক বিস্ফোৰণ বাবা ভাংগাৰ এই ভৱিষ্যৎবাণীক লৈ চিন্তিত হৈ পৰিছে সমগ্ৰ বিশ্ব বাবা ভাংগাৰ এই ভৱিষ্যৎবাণীক কোনেও নস্যাৎ কৰিব নোৱাৰে 1911 চনত বুলগেৰিয়াত জন্মগ্ৰহণ কৰিছিল বাবা ভাংগাৰে তেওঁ আছিল এজন ধৰ্মগুৰু 12 বছৰতে তেওঁ হেৰুৱাইছিল দৃষ্টিশক্তি তেওঁ ভৱিষ্যত চাব পৰা ঐশ্বৰিক শক্তিৰ গৰাকী আছিল বুলি দাবী কৰিছিল সকলোৱে 1996 চনৰ 11 আগষ্টত মৃত্যু হৈছিল তেওঁৰ মৃত্যুৰ পূৰ্বে তেওঁ বহুকেইটা ভৱিষ্যৎবাণী কৰি থৈ গৈছিল ইয়াৰ ভিতৰত আছিল 5079ত শেষ হ'ব পৃথিৱী 2022ত কেইবাখনো দেশত ভয়াৱহ বানপানী হোৱাৰ কথা কৈছিল বাবা ভাংগাই আৰু সেয়া সত্য প্ৰমাণিত হল বিধ্বংসী বানৰ কবলত পৰিল বাংলাদেশ পাকিস্তান ভাৰত থাইলেণ্ড 2023ত লেবত সন্তান জন্ম হোৱাৰ ভৱিষ্যৎবাণী কৰিছিল বাবা ভাংগাৰে মানুহে বিশ্বাস কৰে বাবা ভাংগাই কৰা ভৱিষ্যৎবাণী 70% এতিয়ালৈ সত্য বুলি প্ৰমাণিত হৈছে বৰাক ওবামা আমেৰিকাৰ ৰাষ্ট্ৰপতি হ'ব বুলিও ভৱিষ্যৎবাণী কৰিছিল বাবা ভাংগাই তেওঁ দাবী কৰিছিল আমেৰিকাৰ 44 সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব আমেৰিকান আৰু আফ্ৰিকান এজন লোকে 9/11 ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আক্ৰমণৰ কথাও পূৰ্বে কৈছিল বাবা ভাংগাই সোভিয়েট ইউনিয়ন ভাংগাৰো ভৱিষ্যৎবাণী কৰিছিল তেওঁ ইন্দিৰা গান্ধী হত্যাৰো ভৱিষ্যৎবাণী কৰিছিল তেওঁৱে সময়ত এই সকলোবোৰ ভৱিষ্যৎবাণী সত্য বুলি প্ৰমাণিত হৈছিল আৰু এইবাৰ 2023 লৈ কৰা এই ভৱিষ্যৎবাণীক লৈ উদ্বিগ্ন হৈ পৰিছে সমগ্ৰ পৃথিৱীবাসী নেশ্যনেল ডেস্ক টাইমছ ইণ্ডিয়া 24